guys, so welcome back to my YouTube channel Bonita's vlog. So আজি এটা ৰিকুৱেষ্টেড ভিডিও আপোনালোকক দি আছো তো ব্লগ ভিডিওটো আজি আৰম্ভ কৰো আৰু গৈ আছো আমাৰ বজাৰ এটা এখন মানে বিখ্যাত বজাৰ তো ব্লগ ফাইনালি আহি পালো বৰমাৰ বজাৰ তো বজাৰে হৈছে এইখন বজাৰ এইটো মেইন ৰোড তো গৈ আছো ভিতৰলৈ আৰু দেখা আছে কিমান প্ৰকাণ্ড বজাৰ আৰু বিশেষ সুধিছে না আহিছে আমাৰ পেটলাই আছো চাবছো আৰু মই আহিছোঁ বৰমাৰ বজাৰত আজি ফাৰ্ষ্ট টাইম নহয় তো ৰিকুৱেষ্টত ভিডিঅ' আৰু বহুতে কৈ আছে যে বৰমাৰ বজাৰখন দেখাব লাগে তো সেইকাৰণে মই দেখাৰ কাৰণে আহি গৈছোঁ এইখনে বৰমাৰ বজাৰ তো বলক আগলৈ আৰু বহুত প্ৰকাণ্ড বজাৰ আৰু বহুত পৰিমাণটো বহুতে ডাঙৰ তো বলক কিমান দাম 20 থাকে প্ৰকাণ্ড গাহৰি বজাৰটো দেখাই আছোঁ আপোনালোকক গাহৰি কাটি থোৱা আছে কিলো কিমান দাদা 350 ভালকৈ ক'ত 350 আপোনালোকক যদি গাহৰি লাগে নহয় বিখ্যাত বজাৰ আছে ইফালে আছে মানে বৰমাৰ বজাৰ বুলি ক'লে গাহৰি স্পেচিয়েল ক'ৰ পৰা আহিছে দাদা মঠাতলি আহি যাব দি আছে ডিছকাউণ্ট দিব বিহু স্পেচিয়েল ডিছকাউণ্ট দিব গাহৰি আছে কিমান গাহৰি লাগে আপোনালোকে যিমান গাহৰি লাগে সিমান গাহৰি একদম ফ্ৰেছ গাহৰি পাই যাব ইয়াতে আহি যাব পইচা চাওক গাহৰি বিক্ৰী কৰিলে ইমান পইচা পাবা পাৰি দাদাৰ নাম কি বেচন আহিব ইয়াতে কিনিব পাই যাব গাহৰি মোটামুটি 3.5 কিলো কৰি চব এইখনে হৈছে আমাৰ বজামাৰ বিখ্যাত বজাৰ হৈছে বিখ্যাত গাহৰি বজাৰ যোনফালে চাই সিফালে আৰু সিফালে চব্জিও ঠিক ইফালে দাদা কাটিছে গাহৰি মইতো গাহৰি আজি নলওঁ বাৰু বিহুত বজাব লাগিব গাহৰি আৰু বিহুৰ বজাৰখন কেনে প্ৰকাণ্ড হ'ব আপোনালোকক দেখাই আছোঁ আৰু ইফালে এনেকৈ গাহৰি আৰু মাছৰ চব আছে ৰ'ব দেখাই আছোঁ একদম ইটো মূৰৰ পৰা সিটো মূৰৰ লাগি চব বজাৰ আৰু ইফালে আছে মাছৰ বজাৰ কাটি আছে মাছৰ বজাৰ আৰু এই চব প্ৰকাণ্ড এইটো গেল গৰৈ মাছ গুচি গেল কিমান দাম 250 মাছ তামাম বজাৰ এখন কিমান মাছ বৰমাৰ বজাৰ বুলি ক'লে ইটো মূৰৰ পৰা সিটো মূৰক লাগি চব পাততে মাছো আছে গাহৰিও আছে মাংস আছে চব আছে আৰু যদি মই ইফালৰ পৰা সিফালক লাগি ঘূৰো নহয় কি মাছ কিমান কিলো 40 আহিব সকলোৱে মইতো কিনিব অহা নাই আজি মাছ মই জাষ্ট আজি বৰমাৰ বজাৰখন যিহেতু ৰিকুৱেষ্টেড ভিডিঅ' আছিল সেইকাৰণে আজি বজাৰখন দেখুৱাব পাৰিছোঁ সেইফালে চাওক মাছ কিমান ঘূৰিম আৰু চাইডৰ ফালে মাছে পাব আহি যাব আপোনালোকে আৰু কি মাছ মই নামটো আজি ফাৰ্ষ্ট শুনিছোঁ কচি মাছ নে কি আৰু আপোনালোকক দেখাই আছোঁ ৰ'ব আৰু ইফালে মাছ ইফালে ব্ৰইলাৰ সেইফালে কাটি আছে যাব আৰু বেছি টাইম নাই আৰু ইফালে যদি মাংস বজাৰ বুলি কয় ইফালে আছে মই থৈ দিছে মই ভিডিঅ'হে বনাব পাৰিম মই কিনিব অহা নাই ভাইটি কি নাম দামটো 200 নাম কি নামটো আহিব ভাইটি তাতে আহিব কমতে দিব আৰু ইফালে কাটি আছে ছাগলী কাটি আছে ছাগলী কাটি আছে ৰখি আছে এইফালে কিমান কিলো 800 আমাৰো এটা বিক্ৰী কৰিব আছে ৰ'ব और यहाँ पे है मुर्गी तो देखो बरामा का बाजार और आइए और उठा के लीजिए गाहरी ब्रॉयलर सब कुछ Bonita's vlog Bonita thank you और यहाँ पे है काटी थोड़ा गाहरी मांस ভিডিঅ' 180 টাকা ব্ৰইলাৰৰ দাম 180 বজাৰ ইফালে আছে লোকেল কিমান দাম
320 আৰু আপোনালোকক যদি লাগে মাঘৰ বিহুত আমাৰ বৰমাত আহি যাব এই প্ৰকাণ্ড বজাৰ আছে ইফালে লোকেলৰ বিজনেছ ইফালে গাহৰি চিকেন চব কাটি আছে আৰু আটা খুৰা মামা চবেই বিক্ৰী কৰি আছে যিহেতু বিক্ৰী আছে কৰে কিয় মাৰ্কেট বুলি ক'লে এইটো নহয় যে অকল চিকেন গাহৰি কিবা কিবি এইখিনি পাব নহয় চব পাব চব আছে আৰু ইফালে ইয়াতে খতম হয় ইফালে যায় আমাৰ বৰমাৰ মণ্ডল অফিচ আৰু ইফালে শুকান মাছ আছে ৰ'ব দেখাইছোঁ শুকান মাছ দেখাইছোঁ আৰু এয়া হৈছে শুকান মাছ যিটো নেকি মেলেৰিয়া বেমাৰৰ কাৰণে বহুতে ভাল কিমান কিলো আৰু এই যে মাছ দেখিছে শুকান মাছ এইটোৱে ইয়াৰ উপকাৰ আছে যে মেলেৰিয়া বেমাৰ হ'লে এই মাছ খুৱাই তো খাব লাগে ভাল লাগে ময়ো ভাল পাওঁ এইটো কি মাছ আচ্ছা আহিব মাছৰ যিটো নেকি স্মেল হোৱাতে স্মেল বাকীখিনি আপোনালোকক দেখাই আছোঁ একফালৰ পৰা ইফালে আছে কাপোৰৰ দোকান আছে ইফালে একদম আৰম্ভণিৰ পৰা যদি চাই বজাৰখনত কাপোৰৰ দোকানে পাব কিন্তু শেষলৈ যদি আহে তেতিয়াহ'লে চিকেন গাহৰি কটা চবখিনি পাব আৰু ইয়াতে কি লাগে আপোনালোকক যি লাগে তাকে পাব ময়ো কাপোৰ কিনিব ৰ'ব জেকেট এটা চাব লাগিব বাৰু পেটলা হওক কৰাৰ পিছত আপোনালোকক দেখাই আছোঁ আৰু ইফালে দি সোমাই যাওঁ কি কৰি কৰিবি চিষ্টেমত বিক্ৰী ন কিমান শামুক কেনেকৈ খাই মই তাকে নাজানো আৰু কি জানো না খাইতে যে কথা এতিয়া যে মই ভিডিঅ' বনাইছোঁ শামুকৰ দাম কথা এটা মুখ খান কি বুলি কওঁ আচৰিত পাই গৈছে মোবাইলটো লৈ এনেকৈ ঘূৰি থাকে আৰু যদি আপোনালোকে ব্লগিং কৰিব খোজে বেষ্ট প্লেচ হৈছে মাৰ্কেট এৰিয়াত সোমাই আহিব আপুনি ভিডিঅ' বনাই থাকক বাকীসকলে যেনেকৈ চাই থাকিব নহয় বিৰাট ভাল লাগে আৰু মোৰ পেটলা হৈ গ'লেতো নৈ দিয়া ইফালে চব্জিৰ বজাৰখনৰ পৰা আৰম্ভ কৰি যদি চাওঁ সিফালে একদম ইয়াতে হয় দুৰ্গা পূজাও হয় আৰু দেখাই আছোঁ তাকেলৈকে যাই আছোঁ ৰ'ব আৰু ইয়াতে হয় দুৰ্গা পূজা ইয়াতে হয় দুৰ্গা পূজা আৰু ইফালে এইখিনিতো বজাৰ হয় কিছু কৰিছে গাড়ী পাৰ্কিঙো দিছে চব কৰিছে আৰু ইয়াতে মাটি কিবা কিবি বিক্ৰী কৰে আপোনালোকক দেখাব এবাৰ কাৰণ মই নিকিনো যিহেতু বিহু আহিছে ন ইয়াতে দৈ বনাব পাৰিব একদম কিমান দাম নাজানো এইকেইটাৰ কিমান দাম এইকেইটাৰ 120 আপোনাৰ নামটো কৈ দিব ক'ৰ পৰা আহিছে তো ইয়াতে বহুত দূৰৰ পৰাই আহে মানুহ সেইকাৰণে আপোনালোকে ইয়াতে আহিব পাৰে স্পেচিয়েলি মাঘৰ বিহুৰ বজাৰখন এটা কৰিব পাৰিব আৰু খুৰা আপুনি বজাৰ কৰিব আহিছে কি বেচিছে নাৰিকল কিমান জগা 110 ক'ত ইয়াতে এখন নেকি গৰমতে তো আৰু ইফালে চাওক ন প্ৰকাণ্ডই বজাৰ একদম অলপ চলপ বজাৰ নহয় আমাৰ ইয়াতে কি ক'ম আগতে ইয়াতে অৱশ্যে মছলাখিনি ইয়াতে পাব চব পাব ইয়াতে আৰু চাই থাকক বজাৰখন ইটো মূৰৰ পৰা সিটো মূৰে মই কিমান ঘূৰিখিনি পালে ফলৰ পৰা চব আছে আৰু যদি আপোনালোকে খেতি কৰে তেতিয়া আহি যাব বস্তু নিব আৰু আমাৰ পেটলাকত নিচিনা মই এনেকৈ পাগলৰ নিচিনা ঘূৰি আছোঁ মই হাঁহি উঠি যায় তথাপিও আৰু বনাবতো লাগিব আৰু কাপোৰ দেখাই আছোঁ মই মানে কিছু এইটো নহয় যে ষ্টেণ্ডাৰ্ড আছে বাৰু বেছি নাই তথাপিও বজাৰৰ পৰাই মই কাপোৰ কিনো আৰু কাপোৰৰ দোকান চাওক আৰু এইকেইটা হৈছে ফ্ৰেণ্ড কি নাম এইটো আৰু দোকান তো এটা আহি যাব ডিছকাউণ্ট দিব বিহুৰ আৰু দোকানী পলাইছি ভয়তে আৰু কি ক'ম আৰু ফণিতা যুৱক তাৰপিছত দেখাইছোঁ আৰু বাকীখিনি বাৰু কাপোৰ মই কিনিব লাগিব সেইটোতো হয়েই কিন্তু দোকানীয়ে পলাল ইফালে আহি সন্মুখকাল পালোঁ আৰু ইফালে যদি সোমাই তেতিয়াহ'লে আপোনালোকে পাব বড়ো সম্প্ৰদায়ৰ দখনা চবখিনি পাব আৰু দাম দৰ কেনেকুৱা বুলি ক'লে কি দিম সুধি লওঁ চাব কিমান এইবিলাকৰ দাম 550 আৰু বাইদেউ আপোনাৰ নাম নামটো ক'ব লাজ পাই আছে বাদ দিয়ক আহি যাব ইয়াতে কিনিব মই আজি প্ৰমোট কৰি দি আছোঁ চব দোকানে সকলোৱে লাজে কৰে আৰু দেখাই আছে বিহুৰ মাৰ্কেট বিহু চাই অৱশ্যে কিমান কিলো 100 বৰ্তমান এনেকুৱাই হৈ আছে ইয়াৰে অৱস্থা
লাহে 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 বিহুৰ বজাৰ কৰিব পৰা হৈছে আৰু এই গোটেই বজাৰখন ঘূৰি পেলাই পেটলাক ফাইনেলি বিচাৰি পালোঁ পেটলাই ৰখি আছে নামটো কৈ যা এটা ধনিয়া ল'ব আহিব আপোনালোকে লাল দোকানীৰ ভাই চাই লওঁ যদি হয় মই ল'ম কিন্তু মই চিমলাত থকা লক্ষী মোৰ ডাঙৰ হ'ব নেকি দৰ দাম কৰি এইটো লৈছোঁ কেনেকৈ আৰু আপোনালোকক যদি আহে পৰা ল'ব কমতে ল'ব একদম আৰু 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 50 পাই যাব আৰু দাদা বহুত ব্যস্ত আছে ন দাদা নামটো কৈ দিব অঁ ইয়াতে আহি যাব পাই যাব আপোনালোকে কম দামত একদম আৰু বলক এতিয়া কেনেকৈ বিক্ৰী কৰি আছে পিছফালৰ পৰা এটা কৰি আছে এটা নামত আৰু ৰ'ব ব্লেংকেট কিনা আনিছে এটা নহয় ব্লেংকেট যদি কিনি এনেকুৱা লাগছে আৰু বাজেট আছে বাদাম বাদাম কাঁচা বাদাম বাদাম শুকা বাদাম চব বাদামে আছে দাদাটো একবাৰ গাই দিয়ক কাঁচা বাদাম আৰু ইফালে চালঙি কিবা কিমান দাম দাদা চালঙি দুলা চোলা দুলা কিমান দাম চব আছে ত' এনেকুৱা এনেকুৱা পাই যাব আহি যাব ইয়াতে এই দাদাৰ দোকানত এই সন্মুখৰ পৰা সোমাই কিনে পাই যাব নামটো কৰিব দাদা অঁ বৰমাৰ যিখিনি মোৰ ভিডিঅ'টো চাব আহি যাব একেলগে পাই যাব কমতে আৰু ৰ'ব আমাৰ পেটলাই লৈ আছে জোতা এটা জোতাই চিলেকশ্যন হ'লে ফাইনেলি পেটলাই লৈ লাগছে ক'ত গ'ল দোকানী এই দোকানীৰ হাতত আছে আৰু বেছি দাম নহয় দিয়ক ইয়াতে আহি যাব সেইকাৰণে কৈছোঁ বস্তুৰ দাম কম যদি খেলাব জানে এইখনে আহিছে বৰমাৰ বজাৰ আৰু বৰমাৰ বজাৰৰ পৰা চব বজাৰ কৰিলোঁ কৰি পেলাই বৰমাৰ বজাৰখন এৰিলোঁ আমাৰ বৰমাৰ বজাৰ কৰা খতম আৰু 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 আপোনালোকে ইয়াতে বজাৰ কৰিব আহিব আৰু লগতে কওঁ যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব নাওমানকৈ শ্বেয়াৰ কৰি দিব বেছি নকৰিলেও অলপমান কৰিলেও হৈ যাব কিন্তু ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু নতুন যিসকলে আহে তেওঁলোকে ছাবস্ক্ৰাইব কৰি যাব আৰু আজিৰ কাৰণে বাই বাই